নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ টপাৰ বেবি ইউটিউব চেনেললৈ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ প্ৰশ্ন কাকতো কঠিন হৈছে নেকি? আজি যিহেতু হায়াৰ ছেকেণ্ডাৰীৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ যিটো এক্সাম আছিলে, বহু ছাত্ৰ ছাত্ৰীয়ে কৈ আছে এক্সাম ইংলিছ কুৱেশ্যন পেপাৰটোৰ দৰে ইংলিছৰ কুৱেশ্যন পেপাৰটো যেনেকুৱা টাফ আছিলে, ঠিক তেনেকৈ পলিটিকেল ছায়েন্স আৰু বাকী যিকেইটা এক্সাম আছিলে আজিৰ এক্সামসমূহ বেয়া হৈ আছে। আজিৰ এক্সামতো প্ৰশ্ন কঠিন কাটিছে। আমি UPSC এক্সাম দি আছোঁ নেকি? আমি এণ্ট্ৰেঞ্চ এক্সাম দি আছোঁ নেকি যে এনেকুৱা কুৱেশ্যন টাফ কাটি আছে? শিক্ষা বিভাগে এনেকুৱা ছাত্ৰ ছাত্ৰীৰ লগত ধেমালি খেলি আছে নেকি? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো শেষলৈ চাই তোমালোকৰ মতামতটো জনাই দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এক্সাম কেনেকুৱা হ'ল? আজি প্ৰশ্নকাকতখন পাই তোমালোকে কেনেকুৱা অনুভৱ কৰি আছা? তোমালোকে এটা ভিডিঅ'টো চাই এটা কমেণ্ট কৰি দিবা। আৰু যদি চেনেলটোত কোনোবাই নতুনকৈ ভিজিট কৰিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, যাতে শিক্ষা সম্বন্ধীয় খবৰবিলাক সময়মতে জনাব পাৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পলিটিকেল ছায়েন্সৰ কুৱেশ্যন তোমালোকক যিকেইটা ইম্পৰ্টেণ্ট দিয়া হৈছিল তাৰ পৰা আহিছে নে নাই, এটা কমেণ্ট ভিডিঅ'টো চাই এটা কমেণ্ট কৰি জনাই দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এই 2023 বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী এক্সামটো কঠিন হৈ আছে নেকি, টান হৈ আছে নেকি? প্ৰশ্ন কাকত এইবাৰ এক্সামৰ বহু ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত কি হ'ব? ছাত্ৰ ছাত্ৰীসকলে ইয়ালৈ চিন্তিত হৈ পৰিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এক্সাম কেনেকুৱা হ'ল? ভিডিঅ'টোৰ মাজেৰে কি কয়